welcome back to my YouTube channel. বহুত দিনৰ মূৰত আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই আনাৰসৰ জেলি বনাম আৰু কেনেকেনো বনাওঁ তাকে আপোনালোকক দেখাম। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বেছি কথা নকয় কলিটো গুচাই লওঁ, তাৰপিছত সেইটো মিক্সিত দি মেলি ধুনীয়াকৈ পিচি আৰু এইটো মাটি কঁঠাল মুছত এটাই আছিলে, সেইবাবে এইটোৱে বনাম। আৰু এতিয়া এইটো ভালদৰে বাকলিখিনি গুচাই ল'ম আৰু এয়া বাকলি চাকলি গুচাই ল'লোঁ। এতিয়া এইটো কাটি কাটি মিক্সি পেষ্ট বনাই ল'ম আৰু পেষ্ট বনাই ল'লোঁ। এতিয়া এইখিনি ইয়াত পানী দিবলৈ কোনো দৰকাৰ নাই, যিহেতু মাটি কঁঠালত পানী বহুত থাকে। আৰু এতিয়া এখন কেৰাহী পাতি ল'ম। কেৰাহীখনত যোনখিনি পেষ্ট আছিলে সেইখিনি তাত দি দিম এতিয়া। আৰু এইখিনি এতিয়া 4-5 মিনিটৰ কাৰণে লৰাই থাকিব লাগিব, যাতে এইখিনি কেৰাহীত লাগি নাযায়। ল' ফ্লেমত এইখিনি ভালদৰে লৰাই থাকিব লাগিব। আৰু মই এতিয়া এইখিনিত সোৱাদ অনুসৰি বুলি নহয়, মানে আপোনালোকে মাটি কঁঠালটোত মানে যদি বেছি টেঙা থাকে তেতিয়া চেনিটো বেছিকৈ দিব, কিন্তু এইটো মাটি কঁঠাল মই চাইছিলোঁ মানে ইমান মিঠা, বহুত টেষ্টি, মানে সেইটো কাৰণে মই চেনি বেছি দিয়া নাই, অলপ দিছোঁ। আৰু এইখিনি এতিয়া আকৌ ভালদৰে লৰাই থাকিম। এতিয়া এইখিনি যেতিয়ালৈকে চেনিখিনি ইয়াত মানে মিক্স হৈ নাযায় লৰাই থাকিব লাগিব আৰু উতল আহিব দিব লাগিব। আৰু এয়া উতল আহি গৈছে আৰু এয়া দেখিছেনে ওপৰত কেনেকৈ ফেন ওলাই গৈছে। এতিয়া এইখিনি মই ভালদৰে কাঢ়ি ল'ম, ফেন গোটেইখিনি। হৈ গ'ল। এতিয়া এইখিনি আকৌ লৰাই থাকিম যাতে ভালদৰে উতল আহে। দেখিছে এইখিনি ইয়াৰ কোৱান্টিটিটো কমি কমি আহিছে। এতিয়া ইয়াত দিম মই 2 চামুচ ভিনেগাৰ। যদি ভিনেগাৰ নাই তেনেহ'লে নেমু দিব পাৰে, কিন্তু মই ভিনেগাৰ 2 চামুচ দিম এতিয়া। এতিয়া এইখিনি আৰু 20 মিনিট আধা ঘণ্টামানৰ কাৰণে ভালদৰে লৰাই থাকিম, যাতে এইখিনি ভালদৰে মিক্স হৈ যায় আৰু আপোনাৰ কোৱান্টিটিটো মানে বহুত কমি আহিব। আৰু এয়া বহুত টাইমৰ পিছত আপোনালোকক দেখাইছোঁ, এইখিনি আমাৰ জেলি অলৰেডি ৰেডি হৈ গৈছে, দেখিছেনে? আৰু এয়া জেলি আমাৰ হৈ গ'ল। এনেকৈ আপোনালোকে ঘৰতে বনাই খাব পাৰিব, বহুত টেষ্টি হয়। আৰু এতিয়া এইখিনি অকণমান সময় মই ঠাণ্ডা হ'বলৈ দিম, তাৰপিছত এটা চিচাৰৰ বটলত ভালদৰে ভৰাই থ'ম। আৰু এইখিনি খাবলৈ বহুত টেষ্টি হয়। ব্ৰেড ৰুটি এনেকৈ খাব পাৰিব। দেখিছেনে মোৰ বেছি নাই হোৱা, অকণমান হৈছে। আৰু এইটো এতিয়া মই উলটিয়াই দিলেও নপৰে, একদম দোকানৰ দৰে হৈ গৈছে। খাবলৈ বহুত টেষ্টি হয়। আৰু এনেকৈ বনাই খাই চাব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই।